হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। এতিয়াৰ পৰা কি কৰোঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। চুলিখিনি ধুইছিলোঁ, এয়া শুকোৱা নাই কাৰণে আজি এনেকৈ মেলি আছোঁ। আজি বতৰ বহুত বেয়া, বৰষুণ দিয়ে আছে ৰাতিপুৱাৰ পৰা। এতিয়া ৰাতিপুৱা 9টা বাজিব হ'ল, বৰষুণ এৰাই নাই। কি কৰিছা? কেনেকৈ ঘঁহে? ঘঁহি দেখুৱাই দিয়া আকৌ। গুণগুণে দাঁত ব্ৰাছ কৰি আছে। হাই দি দিয়া আকৌ। ইজনী কোন? এজনী কোন আছে তোমাৰ পাছত? ইজনী হে ৰাতিপুৱা ৰুটিৰ লগত আজি বুট দাইল খাম। এয়া কালিয়ে বুট দাইল তিয়াই থৈছিলোঁ আৰু লগত কাটি ল'লোঁ এটা আলু। এয়া মই কুকাৰলৈ লৈ ল'লোঁ। ইয়াত মই এতিয়া জোখমতে পানী দি ল'ম। তাৰপিছত ইয়াত দি দিম কাটি থোৱা অলপ কেঁচা পিঁয়াজ আৰু জোখমতে নিমখ দি 3টা বা 4টা চিটি মাৰিবলৈ দিম। গুণগুণকে মাহীয়েকে মুখ ধুৱাই আছে। কোনে ভাত দিছে তোমাক? বাবা ডাঙৰ হ'লে ছোৱালী। মই আটা মাৰি আছিলোঁ, গুণগুণকো আটা মাৰিব লাগে। চুই পেলাই ইয়াৰ হাতত লগাই এতিয়া ধুই আছে। ধুই দিয়া ধুনীয়াকৈ। ভৰি নুধুবা। হয়নি? এতিয়া আমি ৰাতিপুৱা ৰুটি খাবলৈ লৈছোঁ। ৰ'ব কি খাইছোঁ দেখাই আছোঁ। এই দুজনী খোৱাত বহি ল'লে। এয়া ৰুটি আৰু এয়া বুট দালি লৈছোঁ। অথনি যে বনাইছিলোঁ আৰু লগতে একাপ গাখীৰ চাহ। এয়া আমাৰ দুজনী ৰাতিপুৱা খাই বৈ আজৰি হ'লোঁ। এয়া আমাৰ ছোৱালীজনীয়ে বায়েকক পূৰা সহায় কৰি দিছে। এতিয়া 11টা বাজিব হ'ল। মই গুণগুণক গাটো ধুৱাবলৈ গৰম পানী অকণ দি লওঁ। মই পানী ইয়াত দিছোঁ গুণগুণলৈ। এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। ব্যৱহাৰ কৰি ভালেই পাইছোঁ, এবছৰমান হ'ল। এতিয়া দুপৰীয়া 12টা বাজিব হ'ল। আমি পুৰণা ঘৰৰ পৰা আহোঁগৈ। ববৌ গাটো বেয়া, খবৰ এটা লৈ আহোঁগৈ। বাপেকে জীয়েকে অলপ আগতে গৈ আছে, মই যাওঁ। কোনফালে যাম তুমি গুণগুণ? হা? অঁ কোনফালে? হা? অঁ কি খবৰ লোৱাগে? অঁ ঠিকে আছে। ভাইটিক মাতা আকৌ। কাপোৰ লৈ শুই আছে। গুণগুণ এইটো কোন নকৈ দিয়া আকৌ। ঠাণ্ডা লাগিছে লুলুদা। গুণগুণে বৰ্তাকৰ ঘৰলৈ আহি শুই থাকিলেহি। এতিয়া আবেলি 3টামান বাজিব হ'ল। বৌ গা বেয়া খবৰ লৈ আহিলোঁগৈ আৰু এতিয়া আমি আছোঁ পুৰণা ঘৰত। ইয়াতে ভাত পানী খালোঁ। ঘৰলৈ যোৱাই নাই, গুণগুণ শুই থাকিলে। গুণগুণে উঠি আহিছেহে। হাই দি দিয়া নহয়, হাই দি দিয়া। ইফালে দিয়া। অথনি আকৌ ভিডিঅ' কৰা নহ'লে। গুণগুণে এতিয়া মাহীয়েকহঁতৰ লগত খেলি আছে। ইমান গুণ্ডা হৈছে। নেপায় গুণগুণ, নকৰিবা। গুণগুণ অ' গুণগুণ কাপোৰ কোছত দিছা? কোননো এজনী? কোন মাহী? নহয় মইনা মাহী। কোন মাহী? আজি ৰাতি সাজত বনালোঁ চিকেন আৰু এইফালে দাইল। চিম্পুলকৈ আজি এনেদৰেই খাওঁ। হ'লে এতিয়া ৰাতিপুৱা 9টা বাজি গ'ল। মই খাবলৈ কিবা এটা যোগাৰ কৰোঁগৈ। খাবলৈ এয়া চাহ বনাই আছোঁ আৰু লগৰ ৰুটি আজি ৰাতিপুৱা খাবলৈ লৈছোঁ এয়া পুৰি আৰু কালিয়ে মাংস আছিলে আৰু বুট দাইল পনীৰ লগত একাপ গাখীৰ চাহ। এতিয়া খাই লওঁ, আকৌ অলপ পিছত আপোনালোকক লগ পাই আছোঁ। এয়া আমাৰ দুজনী খোৱাত বিজি।
এতিয়া দুপৰীয়া 12টা বাজি গ'ল আৰু মই ভাত বনাই আছোঁ। আজি ৰঙালাও চাটনি বনাম বুলি ভাবিছোঁ। এতিয়া যাওঁ ৰঙালাও পাত কেইটামান আনোগৈ। এয়া লগত এজনীও আহিছে। আমি দুজনী আহি আছোঁ, ইমান ৰ'দ দিছে। এইজনী মইনাই ছিঙি আছে। ৰঙালাও পাতৰ চাটনি বনাবলৈ এয়া ৰঙালাও কোমলীয়া পাত আনিলোঁ আৰু এইফালে বাদাম ল'লোঁ, তাৰপিছত এয়া আদা ল'লোঁ, নহৰু, কেঁচা জলকীয়া দুটা আৰু এইফালে পিঁয়াজ ল'লোঁ। বাদামটো অপশ্যনেল হয়, আপোনালোকে নল'বও পাৰে। ট্ৰে এখন গৰম কৰি ইয়াত মই 2 চামুচ মিঠাতেল দি ল'লোঁ। প্ৰথমতে এতিয়া মই এইখিনি ইয়াত দি দিম। আৰু লগতে ৰঙালাও পাতখিনিও দি দিম। বাদামো দিলোঁ। ৰঙালাও পাতখিনি গলালৈকে এনেদৰে ভাজি ল'ম। এয়া মই মিক্সি বাতিলৈ কাঢ়ি ল'লোঁ। ইয়াত মই এতিয়া জোখমতে নিমখ দি মিক্সিত পেষ্ট বনাই ল'ম। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এয়া মোৰ চাটনি ৰেডি।